ঘৰত মানুহ আছে না? নাংমান মাত দক হে। নাই না কি হে মানুহ? ভিক্ষা খুঁজবা আহিছিলো হে। নাংমান মাত দকচোন। মানুহ চানুহ নাই নাকি? কোনো ওলে অহাই নাই। যাওঁ না কি কৰো? নাই একবাৰ পিছফালে চাইয়ে আহো। কি কৰো? সোমালো ঘূৰি যাবা লাগলিও দিগদাৰ। চাইয়ে আহো দে। আছে দুনে। মই কেইটেৰ পাই মাতি আছো, কোনো ওলে অহা নাই। কোনে তই? মই খুজে না দক বাই। তোৰ কাকা ভিক্ষা দিয়া নাপায়। মই সেনেহেন খুজে নাই দক। তই মোক কি বুলি মাতছা? বাই। কিয় আপোনাক বাই বুলি মাতাই ভাল লাগা নাই? হলো ডাঙৰ মানুহ হান লাগছি না আপোনাক বাই বুলাই। মই সন্মান কৰো দক, সেইকাৰণে বাই বুলছো। সন্মান কৰা মনে মনে থাক তই। বাই আপুনি কেনে কৰে? বাই বুইবা আহিছি তাই চেহাৰাটো নাচিকে আৰু তোৰ মুখখন ধৰিলেচোন। তোতকৈ বহুত সৰু মই, তোৰ জীয়েৰে বয়সৰ মই। হ'ব দক চেহেৰাক ধৰি কথা নকব। চেহেৰাক ধৰি কথা কৰি বিৰাট খং উঠি যায় মোৰ। আপুনি কি বুজি পাব মই আপোনাৰ দৰে নহয়। মই সপ্তাহে সপ্তাহে পাৰ্লাৰত যাওঁ। হ'ব পাৰো খোজেই না। কি বুলি ভাবছি মোক? সপ্তাহত একোবাৰকে মই থ্ৰেডিং কৰোঁ। 15 দিনৰ মূৰে মূৰে মই ফেচিয়েল কৰোঁ। আৰু বছৰত একোবাৰকে চুলি ষ্ট্ৰেট কৰোঁ। কি বুলি ভাবছি মোক? দেখছি দা মোৰ আগৰ চুলিডাল বেয়া হৈছি। কেইদিনমান যাক ৰ'ব, ঠাণ্ডাৰ দিন পৰক, তেইতে আকৌ একবাৰ ষ্ট্ৰেট কৰি দিম। কি বুলি ভাবছি মোক? ষ্টেণ্ডাৰ্ড আছে না মোৰ অলপ। তই খোজনে না আম্বানী জীয়াকে? কি কয় হে বাই? তই আকৌ বাই বুলি মাতছা? বাপ্পা নুবলো তাকে বইনী বুলিম, বইনী। সেনকে মাতবি, মোক বাই বুলি নামাতবি। তই যদি পানত যাবাই পাৰা খুজবে কে আহিছে? বইনী কি কবি, এইটো মোৰ প্ৰফেশ্যন হয়, প্ৰফেশ্যন। মই যদি পাৰ্লাৰত যাবা লাগে তেইতে হলি পইচা লাগব না, হয় না নহয়? কৈছো পইচা লাগব না। পাৰ্লাৰত চব বস্তুৰ ইমান দাম। আৰু যদি মই খুজবা নাযাওঁ এগলা পইচা ক'ৰ পৰা পাম? আৰু আজিকালিতো সহজতে ইমান পইচা নাপায় না। সেইকাৰণে মই খুজবা যাওঁ, এইটো প্ৰফেশ্যন কৰি লৈছো। কি বুলি ভাবছা মোক? কেনাই ভাল লাগছি না মোৰ আইডিয়াটো? ৰচোন, আমি পিছে বৃহস্পতিয়ে ভিক্ষা নাদাওঁ নহয়। কি হয় বাই? তই মোক আকৌ বাই বুলি মাতছা? নহয় দা, বইনী। বৃহস্পতিবাৰে কিয় নেৰহা? বৃহস্পতিবাৰ গুৰুবাৰ সেইকাৰণতে। দক হে একো নহয় দক। নেদা বুলি কৈছো নে? যাৰ পে বাপ্পা আপুনি কেনে তিৰি হ'ব দে, নালগে আপোনাৰ ভিক্ষা, যাওঁ মই। কেনে হান তিৰিয়ে তু চালা, বৃহস্পতিবাৰ বুলি ভিক্ষা নেদলাক। এডালো সপ্ৰাম গাছে দুটামান খায়ে যাব পাৰিলো হয়, লাগিও আছে। যিহে তিৰি, দেখা নাপাকে যদি মই ছিঙি নেওঁ গম পালি মোক ঠিকছেও জেৰুব গতে। মাতোৱে বাই শুনছি না? কক গেল হে? হয় আহক হে, আহক হে, শুনছি না? আহকচোন, শুনছি না নাই হে? মাত দিয়ক হে।
তই যাৱাই না মই আজি ভিক্ষা নাদা বুলি কোৱা নাছিলোঁ কোনোবাই নেদো বুলি কলি মই বাৰে বাৰে নুখোজোতো মোৰো ইজ্জতৰ কথা আছে না আৰু সফ্ৰামৰ গাজহে দুটা নেদে কিয় খাওঁ সখুৰাম নায়ে কিয় মিছা কথা ক লাগে গাছত দুখু এলাখান পকি আছে চকুত পচছি না তোৰ দেউৰা এই পাপা পাপা এই কি কৰে আপুনি কিয় মাতছি আৰু বেলেগক কাবাৰ হাতে মোক মাৰ খুৱাবা খুজছি নেকি এই নহয় ৰ আখবাৰ তই বোলে সখুৰাম হায়ে মইতো পাৰবা নৰো তাকে পাৰবা মাতছো অ' হয় নেকি মই আকৌ ভাবছিলোঁ মই সফ্ৰাম সদায় আপুনি কাবাৰ হাতে মাৰ হয় নেকি নহয় তই বোলে সখুৰাম হায়ে মইতো পাৰবা নৰো তাকে পাৰবা মাতছো অ' আমি সেনে মানুহ নহয় খাবা দিলে কুকুৰে কচেই বুলি নকওঁ অ' মাইকে মাতি আছিলি এই সখুৰে মাতা পাৰি দিয়ে ৰ দেও ৰ অ' মাই লাগ নাপাই বেগ গেল দিছোন ৰ দেও ৰ মই আনো পকা সফ্ৰাম আছে বহুত দুটামান খাইয়ে যাওঁ ৰ পেটটো ভৰাই যাম বাপেকে হেল্ল' এ বাপা এ হেতি পকাই এ হেতি অ হেতি এ মাই আনি দিয়ে হ'ব দে আনিম মই ৰ আন্দিম ৰ হেল্ল' অ' মাই এডাল লো মস্ত সদ আছে এটি পকা হে পকায়ে নহয় আপুনি বুজি পোৱা নাই সফ্ৰামটিত পকা হে সখুৰামটোৱেতো পকা নিজে দেখোন পকাটোৱে দিবা কৈছে সেইকাৰণে দিছি কি বুলি বুজাও এতিয়া এ নহয় সফ্ৰামটিত পকা আপুনি বুজিয়ে পোৱা নাই মোক বুজাবা আহিছে তই খোজে নে তই কিনে মোক বুজাবা আহিছে নিজে পকাটোৰ কথা কৈছা আৰু তই মোক বুজাবা আহিছে তই বুদ্ধি হতিছা তেতিয়াহে আৰু তই খা পাবি পকাটো দিছো পকাটোৱে খা খোজে ন হৈ কিনে মেলে মেলে খাবি তই মোক কি বাৰে বাৰে খোজেই না কৰি আছা খোজেই না হ'ব পাৰোঁ মই লেভেল আছে মোৰ খোজেই না হ'লো বুলি তোৰ এই পকা লগা সফ্ৰাম নাখাং মই কি বুলি ভাবছা তই কি মোক একটেইকা দুইটেইকা খোজেই না আন পাইছা 100 টকাৰ কমত ভিক্ষাই নলওঁ কি বুলি ভাবছা যদি মোক কোনোবাই 1 টকা 2 টকা দেই সেইগিলাখানক মই নিজে 10 টকা দান দি যাওঁ আৰু তই মোক পকা লগা সফ্ৰাম খাবা দিয়া তই জানা না দেশৰ কথা এই যে বিজেপি চৰকাৰে কিমান যে পৰিৱৰ্তন আনছি তই জানা না আমিও পৰিৱৰ্তন হৈছোঁ সেইকাৰণে আপডেট হৈছোঁ অ' মাই তোক কেনেকে গালি পাৰি আছে তই কিয় মনে মনে আছা এনে হ'লে কাজিয়া লাগি থাকা আজি কিয় মনে মনে আছা ঐ বাপা এই কি কয় মই শুনি আছো ৰচোন এক মই কুবাই ৰ এ মাই নামাৰবি আমাৰ কেচ চেচ হ'ব বাপ্পা ঐ কেনে কৰে দেখোনে নাখাওঁ এই পকা লগা সফ্ৰাম নাখাওঁ মই এনে হান তিৰিয়ে এনে তিৰি মই জন্মত দেখা নাই
চালা চিৰিটাটো নেদলাকেই কি হৈছে কাক গালি পাৰি আছা আহাত চিৰিটো কেনে হাঞ্জি চিৰি সপ্ৰা মাতা খাং বুলি ক'লো দিছি তাকো পকা লাগা বাৰে বাৰে কৈছো পকা আছে সপ্ৰামটিত মোকহে উল্টে গালি পাছি জানে না কঁকাল ভাঙি দেই বোলে মোক চিৰি মই জনমত দেখা নাই হয় নেকি যা যা চালা চিৰি আমাৰ গাঁৱত হ'ব লাগছিল তোক আজি মই চুলি ছিঙি দিলো হয় একেবাৰে চালা এনে চিৰি মই দেখা নাই ভিক্ষাটো নেদিলেই পকা সপ্ৰামটি সোধোতে পকা লাগে সপ্ৰামটো দিছি দেখবা ইচ্ছা নাই এগলা মানুহ এ চলি ঐ কি হৈছে তহঁতৰ তহঁতে খোজা নাই তোক কিয় হেঁচা নেখে দিম পকা শুকুৰাম লাগে বোলে দিছো পকা আকৌ পকা পকা মাৰি আছে পাপাই নধৰলি নে কঁকাল চাল ভাঙি দিলো হয় এবিতে কঁকাল ভাঙি দে তাইক দিয়া সকুৰামটো পকা আছিল তাকে কৈছি তাই পকা পকা মাৰি আছে মই কি বুজি পাম ভালকে ক'বা লাগে পকা থাকা বুলি সিহঁতে পকা বুলিয়ে কয় পকাটোক এ হয় নেকি এ মই একো বুজি নাপাই গালি পাৰিলো তিৰিটোক কি বুলি ভাবছি বা তাই অ মাই সঁচাই পোকা আছে মই বুজি নাপাই বৰ গালি পাৰিলোৱে দে হ'ব দি দে তাই বুজি নাপালা তইও বুজি নাপালি নমস্কাৰ ৰাজ্যপাল আমাৰ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব যদি আমাৰ ভিডিঅ' ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব যদি আমাৰ চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থকা বেল আইকনটো দবাই দিব ধন্যবাদ